হেল্ল' বন্ধুসকল, আজি মই আহিছোঁ নতুন ভিডিঅ' এটালৈ যে ইউটিউবত ইনকাম কিমান হ'ল, আমি ইউটিউবত ভিডিঅ' দি পইচা কিমান পালোঁ সেই চাবলৈ। আপোনালোকে যদি নাজানে এই ভিডিঅ'টো মোৰ ভালদৰে চাওক আৰু ভিডিঅ'টোৰ তলত থকা লাল কালাৰৰ ছাবস্ক্ৰাইব বুটামটো লৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। প্লিজ 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 ছাবস্ক্ৰাইব। আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনালোকে গুগলত যাব। গুগলত যাই কিনে গুগলত চাৰ্চ কৰিব ছ'চিয়েল ব্লেড বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ প্ৰথম অপশ্যনটোৱে আহিব ছ'চিয়েল ব্লেড। তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে এনেকৈ এখন নতুন পেজ খোলা খাব। সেই পেজখন আপোনালোকে যদি মোবাইলত খুলি আছে তেতিয়াহ'লে জুম কৰি ল'ব। জুম কৰি কিনে একদম ওপৰত কোণাত আপোনাৰ লগত আহিব এণ্টাৰ ইউটিউবাৰ ইউজাৰ নেম। ইউজাৰ নামত আপোনালোকে ইউটিউব চেনেলৰ নামটো লিখি দিব। ইয়াতে ধৰি লওক মোৰ ইউটিউব চেনেল ভিলেজ চি বুলি লিখি মই চাৰ্চ কৰিলোঁ। ইয়াতে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে একদম প্ৰথমতে আহি যাব এই চেনেলটো ছাইডত ছেলেক্ট চেনেল বুলি লিখা আছে, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আহি গ'ল আপোনাৰ চেনেলৰ ডিটেইলছ। আপুনি কিমান ভিডিঅ' দিছে, আপোনাৰ ইনকাম কিমান হ'ল, আপোনাৰ মাহত ইনকাম কিমান হ'ল, ছাবস্ক্ৰাইব কিমান হ'ল, গোটেইখিনি আপুনি এই ছ'চিয়েল ব্লেড ৱেবছাইটটোত আপোনাৰ বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু বহুত ধন্যবাদ।